ইউটিউব চেনেল লৈ আপোনালোক সকলোকে প্ৰথমে স্বাগতম জনাইছো। আজি এটি নতুন পাঠ আলোচনা কৰিবলৈ লৈছো। বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি ব্যাকৰণৰ পাঠ আলোচনা কৰিম। সাহিত্য সৌৰভৰ 177 পৃষ্ঠাত প্ৰত্যয় সম্পৰ্কে আলোচনা কৰা হৈছে। আজি আমি প্ৰত্যয় সম্পৰ্কে আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল প্ৰত্যয় কাক বোলে, প্ৰত্যয় কেই প্ৰকাৰৰ আৰু কি কি? খুব প্ৰয়োজনীয় এটা প্ৰশ্ন, পৰীক্ষাত আহি থকা অতি প্ৰয়োজনীয় প্ৰশ্ন। এতিয়া প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন শব্দ গঠিত হয়, তাক প্ৰত্যয় বোলে। সংজ্ঞাটো আপোনালোকে মনত ৰাখিব। প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন শব্দ গঠিত হয়, তাকেই প্ৰত্যয় বোলে। এতিয়া এইখিনিতে এটা প্ৰশ্ন হ'ল যে প্ৰকৃতি বা মূলনো কি? ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন কৰে, তেওঁলোকে বুজিবলৈ অলপ টান পায়। এতিয়া মই সহজভাৱে বুজাই দিম। প্ৰকৃতি বা মূল হ'ল যিবোৰ শব্দই নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে, সেইবোৰ শব্দই হৈছে প্ৰকৃতি বা মূল। মনত ৰাখিব, যিবোৰ শব্দই নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে, সেইবোৰ শব্দই হৈছে প্ৰকৃতি বা মূল। যেনে খেতি যোগ অক সমান খেতিয়ক, মাঘ যোগ অনিয়াৰ, মাঘ যোগ অনিয়াৰ, অনিয়াৰ সমান মগনিয়াৰ, মগনিয়াৰ। ইয়াত মাঘ খেতি শব্দই, ইয়াত মাঘ খেতি শব্দই নিজস্ব অৰ্থ প্ৰকাশ কৰিছে, কিন্তু অক অনিয়াৰ শব্দটোটাই নিজস্ব অৰ্থ প্ৰকাশ কৰিব পৰা নাই। ইহঁতে এটা মূল শব্দ মানে খেতি, মাঘ, এই মূল শব্দৰ লগত যোগ হৈ সিহঁতে এটা অৰ্থবাচক শব্দৰ সৃষ্টি কৰে। এতিয়া প্ৰকৃতি বা মূল কি ভালদৰে আপোনালোকে নিশ্চয় বুজি পালে। তাৰ পিছতে আকৌ এটা প্ৰশ্ন হ'ল, প্ৰকৃতিবোৰক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি, ধাতু আৰু প্ৰাতিপদিক। ধাতু আৰু প্ৰাতিপদিক। প্ৰাতিপদিক ছাত্ৰ-ছাত্ৰীসকলে ধাতু আৰু প্ৰাতিপদিক সম্পৰ্কেও প্ৰশ্ন কৰে। এতিয়া ধাতু মানে হৈছে ক্ৰিয়াৰ মূল। ধাতু মানে হৈছে ক্ৰিয়াৰ মূল। মনত ৰাখিব, ধাতু মানে হৈছে ক্ৰিয়াৰ মূল। এতিয়া ধাতুৰ উদাহৰণ দিলে বুজিবলৈ সহজ হ'ব। যেনে ব যোগ উৱা, ব যোগ উৱা সমান বহুৱা। ইয়াত বহটো হৈছে ধাতু। সু যোগ অন, সু যোগ অন সমান সুৱন, সুৱন। ইয়াত পটো হৈছে ধাতু। ঠিক তেনেকৈ উজা যোগ অনি, উজা যোগ অনি সমান উজনি, উজনি। ইয়াত উজাটো হৈছে ধাতু। ঠিক তেনেকৈ মাঘ যোগ অনিয়াৰ, মাঘ যোগ অনিয়াৰ, অনিয়াৰ সমান মগনিয়াৰ, মগনিয়াৰ। ইয়াত মাঘটো হৈছে ধাতু। ঠিক তেনেকৈ কান্ধ যোগ উৰা সমান কান্দুৰা, কান্দুৰা। ইয়াত কানটো হৈছে ধাতু। এতিয়া উদাহৰণ সহ ধাতু সম্পৰ্কে আমি আলোচনা কৰিলো, নিশ্চয় আপোনালোকে অতি সহজে বুজি পালে। তাৰপিছতে আহিল প্ৰাতিপদিক। এতিয়া প্ৰাতিপদিক মানে হৈছে বিশেষ্য বিশেষণ আদি শব্দবোৰ। এতিয়া উদাহৰণ দিলে বুজি পাব। যেনে খেত যোগ ই সমান খেতি। ইয়াত খেতটো হৈছে প্ৰাতিপদিক। ঠিক তেনেকৈ ধান যোগ অনি, ধান যোগ অনি সমান ধাননি।
ধাননি, ইয়াত ধানটো হৈছে প্ৰাতিপদিক। ঠিক তেনেকে ৰসাল, ৰস যোগ আল সমান ৰসাল, ৰসাল, ইয়াত ৰসটো হৈছে প্ৰাতিপদিক। ঠিক তেনেকে ধাৰ যোগ ওৱা, ধাৰ যোগ ওৱা সমান ধৰুৱা, ধৰুৱা, ইয়াত ধাৰটো হৈছে প্ৰাতিপদিক। ঠিক তেনেকৈ বেগাই, বেগ যোগ আই সমান বেগাই, ইয়াত বেগটো হৈছে প্ৰাতিপদিক। সাধু যোগ তা, সাধু যোগ তা সমান সাধুতা, সাধুতা, ইয়াত সাধুটো হৈছে প্ৰাতিপদিক। এতিয়া উদাহৰণ সহ আমি প্ৰাতিপদিক মানে কি বুজাই দিলো, আপোনালোকে নিশ্চয় অতি সহজে প্ৰাতিপদিক সম্পৰ্কে ধাৰণা কৰিব পাৰিছে। এতিয়া প্ৰত্যয়ৰ সংজ্ঞা সম্পৰ্কে আমি আলোচনা কৰিলো, আপোনালোকে নিশ্চয় প্ৰত্যয় সম্পৰ্কে বুজি পালে। এতিয়া প্ৰত্যয়ৰ ভাগ সম্পৰ্কে আমি যদি চাওঁ তেতিয়া দেখিবলৈ পাওঁ অসমীয়া ভাষাত প্ৰত্যয়ক দুটা প্ৰধান ভাগত ভগাব পাৰি। প্ৰথম ভাগটো হৈছে পূৰ্ব প্ৰত্যয় আৰু দ্বিতীয় ভাগটো হৈছে পৰ প্ৰত্যয় বা পৰসৰ্গ। মনত ৰাখিব, অসমীয়া ভাষাত প্ৰত্যয়ক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে পূৰ্ব প্ৰত্যয় আৰু দ্বিতীয়টো হৈছে পৰ প্ৰত্যয় বা পৰসৰ্গ। প্ৰত্যয়ৰ অসমীয়া ভাষাত প্ৰত্যয়ৰ ভাগ দুটা, পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয় বা পৰসৰ্গ। এতিয়া পৰ প্ৰত্যয়ক আকৌ দুটা ভাগত ভাগ কৰা হয়। পৰ প্ৰত্যয়ৰ ভাগ দুটা হৈছে কীট প্ৰত্যয়, প্ৰথমটো হৈছে কীট প্ৰত্যয় আৰু দ্বিতীয়টো হৈছে তদ্ধিত প্ৰত্যয়। এতিয়া প্ৰত্যয়ৰ ভাগ সম্পৰ্কে আকৌ এবাৰ মই কৈ দিছো যে প্ৰত্যয়ৰ প্ৰধান ভাগ দুটা, পূৰ্ব প্ৰত্যয়, দ্বিতীয়টো হৈছে পৰ প্ৰত্যয় বা পৰসৰ্গ। এতিয়া পৰ প্ৰত্যয় বা পৰসৰ্গক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, কীট প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়, কীট প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। ঠিক আছে, আমি আজি প্ৰত্যয়ৰ সংজ্ঞা সম্পৰ্কে আৰু প্ৰত্যয়ৰ ভাগ সম্পৰ্কে আলোচনা কৰিলো। আপোনালোকে নিশ্চয় প্ৰত্যয় সম্পৰ্কে সুন্দৰভাৱে বুজিব পাৰিছে। আমি কীট প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় সম্পৰ্কে পিছৰ খণ্ডটিত আলোচনা কৰিম। নিশ্চয় আপোনালোকে আজি প্ৰত্যয়ৰ আলোচনাৰ পৰা কিছু উপকৃত হৈছে বুলি অনুমান কৰিব পাৰিছো। আকৌ এটা খণ্ড লৈ আপোনালোকক দেখা পাম বুলি আজি ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।